আন আন শিক্ষকসকল তথা ছাত্ৰ ছাত্ৰীসকল, মানে মোৰ এটা সমস্যা হৈছে কি, মই এতিয়া 3 মাহ ধৰি ছোৱালী মহাবিদ্যালয়ত আছোঁ, গতিকে তাতে ছাত্ৰটো ফুলকৈ ওলায়, গতিকে মই ছাত্ৰীটো কৈ থাকিব লাগে, অনবৰত ছাত্ৰী কৈ থাকোঁতে এতিয়া আমি ইয়াতে কেৱল ছাত্ৰীটো ওলাই আহিছে। যি নহওক, ইতিমধ্যে চুলতান আৰু হেমন্ত ডেকা আৰু লগতে মোৰ পৰিচিত আৰু দুগৰাকী শিক্ষক, তেওঁলোককো আমি ইয়াতে পাইছোঁ। এনেকুৱা সাহিত্য সম্পৰ্কে চৰ্চা কৰা শিক্ষকৰ ওচৰত কিবা কথা ক'বলৈ অলপ সমস্যা এইকাৰণে যে আমাৰ শিক্ষকসকলে সাধাৰণতে, আমি নিজে শিক্ষক, মই অধ্যক্ষ যদিও এতিয়া মোৰ মূল পৰিচয়টো শিক্ষক। আমি শিক্ষকসকলে সদায় ছাত্ৰ ছাত্ৰীৰ ওচৰত লেকচাৰ মাৰি আৰু ডাঙৰ হৈ থাকোঁ। যেতিয়া লেকচাৰ শুনিবলৈ শিক্ষকো থাকে, তেতিয়া সমস্যাটো হয় যে ক'ৰবাত কিবা ভুল কৰি দিওঁ নেকি। আজি এতিয়া হেমন্ত ডেকাটো আছেই, লগতে চুলতানো আহি ওলোৱাৰ লগে লগে মোৰ টেনশ্যনেই হৈছে যে এতিয়া কিবা ভুল ওলালে আৰু সাংঘাতিক কথা হ'ব। ছাত্ৰ বা ছাত্ৰী হ'লে হয়তো চলাই দিলোঁহেঁতেন কিবাকৈ। এতিয়া দুগৰাকী শিক্ষক, তাৰপিছত আকৌ অসমীয়া সাহিত্যৰ বা আন আন শিক্ষকসকলো আহিছে সাহিত্য বিষয়ত অধ্যয়ন কৰা। গতিকে মই আগতেই এটা স্পষ্টীকৰণ দি থৈছোঁ যে যদি কিবা ভুল কথাও মোৰ মুখেৰে ওলায়, যাতে কোনেও মই যোৱাৰ পাছত যিমান আলোচনা কৰিব, মই শুনাকে যাতে কোনেও আলোচনা নকৰে। মোক কোৱা হৈছে যে আমি আজিৰ যিটো আলোচনা, সেই আলোচনাটোত সৃজনীমূলক সাহিত্যৰ বিষয়ে মই কথা কওঁ। এই দায়িত্বটো মোক দিয়া হৈছে। এতিয়া সৃজনীমূলক সাহিত্য বুলি ক'লে আমি কি বুজো, বা আমি সাধাৰণভাৱে সাহিত্য বুলি ক'লেইনো কি বুজো? ইয়াতে থকা গোটেইবিলাক সম্ভৱতঃ সাহিত্যৰ ছাত্ৰ, হয়নে? সাহিত্য বুলি ক'লে আমি সাধাৰণতে কি বুজো? যেতিয়া এজন মানুহক সাহিত্যৰ বিষয়ে কোৱা যায় যে সাহিত্য বা সাহিত্য পঢ়িব লাগে বা সাহিত্যৰ অধ্যয়ন কৰিব লাগে, বা মই সাহিত্য পঢ়ি ভাল পাওঁ, বা কোনোবাই সাহিত্য লিখে, চৰ্চা কৰে, এই ধৰণে আমি যেতিয়া সাহিত্য শব্দটো ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ মনলৈ সচৰাচৰ কোনবিলাক কথা আহে? সাহিত্য বুলি ক'লে আমি উপন্যাস বুজোঁ, সাহিত্য বুলি ক'লে আমি গল্প বুজোঁ, সাহিত্য বুলি ক'লে আমি কবিতা বুজোঁ, সাহিত্য বুলি ক'লে আমি নাটকো বুজোঁ। এইখিনি বেছিকৈ আমাৰ মনলৈকে আহে। যেতিয়া আমি সাহিত্যৰ কথা কওঁ, প্ৰবন্ধৰ কথাটো বেছিকৈ মনত নাহে। মানুহ জীৱনী টিপনীৰ কথা বৰ বেছি মনলৈ নাহে। প্ৰথম মনত ষ্ট্ৰাইক কৰা বস্তুটো হ'ল সাহিত্য বুলি ক'লে গল্প, কবিতা, উপন্যাস আদি, যিবিলাকত কল্পনাৰ পৰিমাণটো বেছিকৈ থাকে। আৰু এনেই অলপ বেছিকৈ কল্পনাপ্ৰৱণ মানুহক বা বেছিকৈ ভাবি থকা মানুহক আমাৰ কোৱা হয় নহয়, বৰ সাহিত্যিক ওলাইছে। কিয় কোৱা হয়? যে মানুহে সাধাৰণতে সাহিত্য বুলি ক'লে মূলতঃ কল্পনা আশ্ৰয় কৰি সৃষ্টি কৰা বস্তুবিলাকক বেছিকৈ বুজে। কিন্তু ক্ৰমান্বয়ে যেতিয়া সাহিত্যৰ বিষয়ে চৰ্চা বাঢ়ি গৈ থাকিল, তেতিয়া দেখা গ'ল যে সাহিত্য বুলি ক'লে কেৱল এইখিনিয়ে সাহিত্য নহয়। সাহিত্য বুলি ক'লে প্ৰবন্ধও আহে, সাহিত্য বুলি ক'লে আত্মজীৱনীও আহে, সাহিত্য বুলি ক'লে জীৱনীও আহে, বা অন্য বস্তুও আহে, যিবিলাকক আমি সাহিত্য বুলি ধৰোঁ। সমালোচনা, সেইটোও এটা সাহিত্য। আমি সমালোচনা সাহিত্য বুলি এটা কথা পাওঁ। এতিয়া এই কথাবিলাক যেতিয়া আহি গ'ল, যে সাহিত্য বুলি ক'লে যেতিয়া আমি অন্য দিশবিলাককো সাঙুৰি লোৱা কৰিলোঁ, প্ৰবন্ধকো যেতিয়া আমি সাঙুৰি লোৱা কৰিলোঁ, এতিয়া সৃজনীমূলক সাহিত্য বা ক্ৰিয়েটিভ লিটাৰেচাৰ বুলি এটা বেলেগকৈ ভাগ এটা কৰিব লগা কথাটো আহি গ'ল। যে এইবিলাক সৃজনীমূলক, আন কিবা কিবি সৃজনীমূলক নহয়। সৃজনী শব্দটো ক্ৰিয়েট, সৃষ্টিৰ লগত যুক্ত। সৃজনী, সৃষ্টি, ক্ৰিয়েশ্যন। গতিকে আমি ক্ৰিয়েটিভ লিটাৰেচাৰ বুলি এটা ধাৰা পাওঁ, বা আমি সৃজনীমূলক সাহিত্য বুলি সাহিত্যৰ এটা ধাৰা আমি পাওঁ।
এতিয়া আনবিলাক সাহিত্য যিবিলাকক আমি সৃজনীমূলক সাহিত্যৰ ভিতৰত নধৰোঁ সেইবিলাক সাহিত্যৰ লগত সৃজনীমূলক বুলি কোৱা সাহিত্যৰ প্ৰভেদটো ক'ত কেনেকৈ প্ৰথমে মই যিবিলাক কথা কৈছিলোঁ যে গল্প কবিতা উপন্যাস নাটক আমি এইবিলাকক সাধাৰণতে সৃজনীমূলক সাহিত্যৰ ভিতৰত ধৰোঁ প্ৰবন্ধ পাতি এইবিলাকক মই নিজে যিবিলাক লিখোঁ বা আমাৰ চুলতান আলী আহমেদ বা হেমন্ত ডেকাহঁতে যিবিলাক অৱশ্যে হেমন্ত ডেকাৰ এটা বেলেগ পৰিচয় আছে তেওঁ কবিতাও লিখে এই কথাটো অৱশ্যে মই পাহৰি গৈছিলোঁ হেমন্ত ডেকাত কবিতাও লিখে গতিকে তেওঁ পঢ়িব নোৱাৰি প্ৰশান্ত ৰাভায়ো কবিতা লিখে গম পাওঁ মই আমাৰ হৰিশ বৈশ্যইও অলপ লিখে কবিতা লিখে কিন্তু চুলতানে মূলতঃ যিবিলাক লেখে বা মই মূলতঃ যিবিলাক লেখোঁ সেইবিলাক সৃজনীমূলক সাহিত্যত নপৰে আমি আলোচনামূলক কথা বেছিকৈ লিখোঁ গতিকে সৃজনীমূলক বুলি ক'লে আমি ফটকৈ আমি চিন্তা কৰোঁ কোনবিলাক কথা আমি গল্পৰ কথা চিন্তা কৰোঁ কবিতাৰ কথা চিন্তা কৰোঁ বা উপন্যাস নাটক এই ধৰণৰ কথাবিলাক আমি পাওঁ এতিয়া প্ৰশ্ন হ'ল পাৰ্থক্যটো ক'ত একেইটো লিখা তেওঁলোকেও লিখে আমিও লিখোঁ তেওঁলোকেও কলম চলায় আমিও কলম চলাওঁ বা কীবৰ্ড চলাওঁ মই অৱশ্যে কলমেৰে নিলিখোঁ মই কীবৰ্ডেৰে লিখোঁ ক'ত পাৰ্থক্যটো কি কাৰণত সেইবিলাকক সৃজনীমূলক বুলি বা ক্ৰিয়েটিভ ৰাইটিং বুলি কওঁ এইবিলাকক নকওঁ কিয় আমি ক্ৰিয়েট কৰা নাই নেকি মই যেতিয়া এটা প্ৰবন্ধ লিখোঁ সেইটো ক্ৰিয়েশ্যন নহয় নেকি এই প্ৰশ্নটো নিশ্চয় আমাৰ মনলৈ আহিব যে চুলতান আলী আহমেদে যেতিয়া এটা প্ৰবন্ধ লিখিব সেইটো ক্ৰিয়েশ্যন নহয় নেকি প্ৰশ্নটো আহিব ক্ৰিয়েশ্যন এটা অৰ্থত হয় যদি আমি সৃষ্টি বা সৃজনী বা ক্ৰিয়েশ্যন কথাটোক এটা বেলেগ লেভেলত ব্যাখ্যা কৰোঁ তেনেহ'লে সেইটো ক্ৰিয়েশ্যন সৃষ্টি এটা প্ৰবন্ধ সৃষ্টি কৰিছোঁ কিন্তু সৃষ্টি কথাটো বা সৃজনী কথাটোৰ লগত দুটা বস্তু যুক্ত হৈ আছে যি দুটা বস্তু আমি লেখাবিলাকত নাথাকে এক নম্বৰ হ'ল কল্পনা ইমাজিনেশ্যন এতিয়া মই যেতিয়া এটা প্ৰবন্ধ লিখিম বা আমাৰ চুলতানে যেতিয়া প্ৰবন্ধ এটা লিখিব আমাৰ লেখাৰ ভিত্তিটো কি হয় আমি কি বিষয়ৰ ওপৰত লিখি আছোঁ সেই বিষয়টোৰ লগত জড়িত কথাবিলাক আমি মনলৈকে আনি এইবিলাক আমি লিখি যাম তাত কল্পনাৰ কোনো স্থান নাথাকে তাত কল্পনা বুলি একো নাথাকে আমি কল্পনা কৰি মই এখন কিতাপৰ বিষয়ে লিখিলোঁ আলোচনা এটা কৰিলোঁ বা মই কিবা এটা বিশেষ ঘটনাক লৈ এটা বিশেষ বিষয় এটা লৈ লিখিলোঁ বা এতিয়া মই সৃজনীমূলক সাহিত্যৰ বিষয়ে কৈ আছোঁ মই যদি সৃজনীমূলক সাহিত্যৰ বিষয়ে লিখোঁ প্ৰবন্ধ এটা তেতিয়া কল্পনাৰ কোনো স্থান নাই মই কল্পনা কৰি একো নিলিখিম মই যি বস্তু আছে সেইটোৱে লিখিম যিবোৰ কথা আছে যিবোৰ কথা যুক্ত হৈ আছে যিবোৰ কথা জড়িত হৈ আছে সেই কথাবিলাকক লৈ লিখিম এখন কিতাপক লৈ যেতিয়া আমি আলোচনা কৰিম তেতিয়া কিতাপখনতনো কি আছে আমি সেই লিখিম তাত কল্পনাৰ স্থান নাই মই নিজৰ কল্পনা শক্তিৰে তাত একো সৃষ্টি কৰিব নোৱাৰোঁ সৃষ্টি কথাটোৰ লগত কল্পনাৰ সম্পৰ্ক আছে গতিকে প্ৰথম চৰ্তটো হ'ল যে কল্পনা থাকিব লাগিব তাতে অৱশ্যে আমাৰ ইংৰাজী সাহিত্যত আমি পঢ়ি আহিছোঁ যে ইমাজিনেশ্যন ফেঞ্চি দুয়োটাকে আমি অসমীয়াত কল্পনা বুলি কওঁ কিন্তু দুয়োটা বেলেগ বেলেগ ইমাজিনেশ্যন ফেঞ্চি এই ধাৰণাবিলাক কিন্তু দুটাৰ মাজত প্ৰভেদ আছে গতিকে সাহিত্যৰ সৃজনীৰ কথা ক'লে আমি ইমাজিনেশ্যন নে ফেঞ্চিৰ কথা কৈছোঁ এইটোও চাব লাগিব আচলতে আমি দুয়োটাৰে কথা কওঁ ইমাজিনেশ্যনৰ কথাও কওঁ আৰু ফেঞ্চিৰ কথাও কওঁ যি দুটা বস্তু আমাৰ বাকী প্ৰবন্ধ পাতি আদি নাথাকে যেতিয়া কোনোবাই জীৱনী লেখে জীৱনী গ্ৰন্থ এখন জীৱনী গ্ৰন্থ এখনত আমি কি মানুহ এগৰাকীয়ে কেতিয়া জন্মিলে তেওঁৰ কি কি ঘটনাৰ মুখামুখি হ'ল তেওঁ কি কি কাম কৰিলে তেওঁৰ গুৰুত্বপূৰ্ণ কামবিলাক কি কি তেওঁৰ মৃত্যু কেতিয়া হ'ল এইবিলাক কথা আমি লিখোঁ তাততো কল্পনা আশ্ৰয় কৰি একো লিখা নাযায় গতিকে কল্পনা থাকিব লাগে সেইকাৰণে জীৱনী এখন জীৱনী আৰু উপন্যাস এখন উপন্যাস সৃষ্টিশীল লেখা
আৰু জীৱনী সৃষ্টিশীল লেখা নহয়। মই কথাটো কিয় ক'লো যে মানুহৰ জীৱনক লৈ উপন্যাস লিখা হয়, হয়নে নহয়? আমাৰ নিৰ্মল বৰগোহাঁই বাইদেৱে চন্দ্ৰপ্ৰভা শইকীয়ানীক লৈ অভিযাত্ৰী উপন্যাস লিখিছে। এতিয়া অভিযাত্ৰী উপন্যাসখন উপন্যাস, কিন্তু চন্দ্ৰপ্ৰভা শইকীয়ানীক লৈ বেলেগকে জীৱনীও লিখা হৈছে। দুয়োটাৰ মাজত পাৰ্থক্য কি? দুয়োটাৰ মাজত পাৰ্থক্য এইটোৱে যে যেতিয়া জীৱনী লেখকে জীৱনী লিখে, তেওঁৰ মূল কথাটো হয় যে তেওঁ তথ্য পাতিৰ নিৰ্ভুলতাৰ ওপৰত গুৰুত্ব দিয়ে, যে তথ্যবিলাক সম্পূৰ্ণৰূপে নিৰ্ভুল হ'ব লাগে, ভুল তথ্য দিব নালাগিব। চন্দ্ৰপ্ৰভা শইকীয়ানী নামৰ মানুহগৰাকীক একচুৱেলি যেনে ৰূপত তথ্য পাতিয়ে দাঙি ধৰে, ঠিক সেইটো ৰূপতহে দাঙি ধৰা হয়। তাত নিজৰ কল্পনা শক্তি নাথাকে, কল্পনাৰ ভূমিকা নাথাকে। কিন্তু যেতিয়া অভিযাত্ৰী লিখিলে আমাৰ নিৰুপমা বৰগোহাঁই বাইদেৱে, তেওঁ চন্দ্ৰপ্ৰভা শইকীয়ানীক এনেকৈ দাঙি ধৰিছে যে তাত নিজৰ কিছু পৰিমাণে নিজৰ কল্পনাও যুক্ত হৈছে। তেওঁ তথ্য পাতি বিকৃত কৰা নাই, কিন্তু প্ৰেজেণ্টেশ্যনটো চন্দ্ৰপ্ৰভা শইকীয়ানী নামৰ মহিলাগৰাকীক যি ধৰণে উপন্যাসখনত দাঙি ধৰা হৈছে, সেই ৰূপটোত কিছু পৰিমাণে নিজৰ নিৰুপমা বৰগোহাঁই বাইদেউৰ নিজৰ সৃষ্টিশীলতা লুকাই আছে, যিটো তেওঁৰ জীৱনী লিখিলে নাথাকিলেহেঁতেন। সেইকাৰণে অভিযাত্ৰীখন সৃষ্টিশীল লেখা, সৃজনীশীল সাহিত্য, কিন্তু তেওঁৰ বিষয়ে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে লিখা জীৱনী এখন, বেলেগ জীৱনী এখন কিন্তু সৃষ্টিশীল নহয়। দ্বিতীয় এটা গুণ কল্পনাৰ বাহিৰেও আৰু দ্বিতীয় এটা গুণ আমি সৃজনীশীল সাহিত্যৰ ক্ষেত্ৰত পাওঁ, সেইটো হ'ল উদ্ভাৱনী ক্ষমতা। মই উদ্ভাৱন শব্দটো ব্যৱহাৰ কৰিছোঁ, আৱিষ্কাৰ শব্দটো ব্যৱহাৰ কৰিছোঁ। উদ্ভাৱন কোনটো বস্তু কৰা হয়? যিটো বস্তু আগতে নাছিল। আৱিষ্কাৰ কোনটো বস্তু কৰা হয়? ইংৰাজীত ডিস্কভাৰী। যিটো বস্তু আছে, হয়তো বেলেগে দেখা নাছিল, আমি দেখিলোঁ এতিয়া। থকা বস্তুটো যেতিয়া আমি উলিয়াই আনিম, আছেই আগতে কিন্তু নেদেখা হৈ আছিল, আমি উলিয়াই দিলোঁ, সেইটো হ'ল আৱিষ্কাৰ বা ডিস্কভাৰী। উদ্ভাৱন হ'ল যিটো বস্তু নাছিল আগতে, সেই বস্তু এটা তৈয়াৰ কৰি যেতিয়া উলিয়াই দিয়া হয়, সেইটো হ'ল উদ্ভাৱন বা ইনভেনশ্যন। সৃষ্টিশীল লেখকৰ ক্ষেত্ৰত এটা ডাঙৰ গুণ হৈছে উদ্ভাৱন। ইউ হেভ টু ক্ৰিয়েট, ইউ হেভ টু ইনভেণ্ট। যেতিয়া এগৰাকী লেখকে কিবা এটা লিখিব সৃজনীশীল সাহিত্যৰ ভিতৰত পৰাকে, তেওঁ তাত উদ্ভাৱন কৰিব কিবাকিবি। সেইকাৰণে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে উপন্যাসখন লিখোঁতে তাত কি কৰিছিল লেখকে? নিৰুপমা বৰগোহাঁই বাইদেৱে তেওঁ নিজাকে উদ্ভাৱন কৰিছে কিছু কথা। এই পাৰ্থক্যটো মেইনটেইন কৰা হয়। এই দুটা বস্তু, কল্পনা আৰু উদ্ভাৱন, এই দুটা বস্তু কিন্তু যিবিলাক সাহিত্যত আমি সৃজনীশীল বুলি নকওঁ, প্ৰবন্ধ, জীৱনী ইত্যাদি, সেইবিলাকত কিন্তু নাথাকে। কাৰণ প্ৰবন্ধ এটা লিখিলে তাত আমি নিজাকে কল্পনা শক্তি প্ৰয়োগ কৰি কিবা কিবি কাল্পনিক বস্তু লিখিব নোৱাৰোঁ, বা তাত আমি নতুনকৈ উদ্ভাৱন কৰিব নোৱাৰোঁ। আৱিষ্কাৰ কৰিব পাৰোঁ, কিন্তু আমি উদ্ভাৱন কৰিব নোৱাৰোঁ। তাত উদ্ভাৱনৰ কোনো স্থান নাথাকে। এইখিনিতে এটা প্ৰশ্ন আহে। প্ৰশ্নটো হ'ল যে তেনেহ'লে আমি গল্প, কবিতা, উপন্যাস, নাটকো ক্ৰিয়েটিভ, এইবিলাকক আমি কি কৈছোঁ? সৃজনীশীল সাহিত্য বুলি কৈছোঁ। এইবিলাকৰ বাহিৰে আনবিলাক সৃজনীশীল নহয়েই নেকি? প্ৰশ্ন হ'ল, জীৱনী সৃজনীশীল নহয় নেকি? আত্মজীৱনী বা স্মৃতি কথা, সেইটোৱেতো মানে তথ্যৰ ওপৰত প্ৰতিষ্ঠিত। এজন মানুহে যেতিয়া আত্মজীৱনী লিখে, সেই আত্মজীৱনীওতো তথ্যৰ ওপৰতে প্ৰতিষ্ঠিত হিচাপে লেখে, ইয়াতো শুদ্ধ তথ্য পাতি দিয়ে লেখে। সেইখন সৃজনীশীল নহ'ব নেকি? বা ইতিহাসৰ কিতাপ এখন, সেইখন সৃজনীশীল নহয় নেকি? পোনপটীয়াকৈ ক'বলৈ গ'লে নহয়, আৰু তাত তথ্য পাতি থাকিব, এক্সটাৰ্নেল বাহ্যিক কথা থাকিব, তাত
লেখকৰ নিজস্ব কথা একো নাথাকে, তাত নিজস্ব কল্পনা শক্তি নাহে, তেওঁৰ উদ্ভাৱন নাহে, আৰু আটাইতকৈ ডাঙৰ কথা তাত মৌলিকতা নাহে। কিন্তু দেখা যায় যে আমি যিবিলাক সাহিত্যক সৃজনীশীল নহয় বুলি ধৰি থওঁ, সেইবিলাক সাহিত্যৰ মাজতো কেতিয়াবা কেতিয়াবা সৃজনীশীল হোৱাৰ এটা প্ৰৱণতা দেখা যায়। যিবিলাক সাহিত্যক আমি সৃজনীশীল নহয় বুলি আঁতৰাই থৈছো, যে এইখিনি সৃজনীশীল সাহিত্যক নপৰে, সেইবিলাক সাহিত্যকো কিন্তু কেতিয়াবা কেতিয়াবা সৃজনীশীলতাৰ দৃষ্টিভংগীৰে বিচাৰ কৰাৰ প্ৰয়োজন আহি পৰে। কাৰণ সাহিত্য এনেকুৱা এটা বস্তু, আজিকালি সাহিত্য এনেকুৱা এটা বস্তু যে ইয়াক কেৱল মানে আমি যাক ইংৰাজীত ৱাটাৰ টাইট কম্পাৰ্টমেণ্ট বুলি কওঁ, তেনেকে আমি ধৰি ৰাখিব নোৱাৰো যে এইখিনি একেবাৰে সীমা টানি দিলো, এইখিনি সৃজনীশীল, এইখিনি নহয়, বা সীমা টানি দিলো এইখিনি উপন্যাস, এইখিনি উপন্যাস নহয়, এইখিনি কবিতা, সেইখিনি কবিতা নহয়। আজিকালি সাহিত্যৰ বিভিন্ন বিভাগবোৰৰ মাজত পাৰ্থক্যৰ সীমাৰেখাডাল বৰ দুৰ্বল অৱস্থানত থাকে। একেবাৰে মানে আমাৰ সীমান্তৰ নিচিনা, আমাৰ দুখন দেশৰ মাজত যে সীমা টানা থাকে, ভাৰত বাংলাদেশ সীমান্তক লৈ আমাৰ হাহাকাৰ হৈয়ে থাকে অনবৰত। সীমান্তৰ চিল কৰিব লাগে, সীমান্তত কাইটীয়া তাঁৰৰ বেৰ দিব লাগে, হেন তেন বিলাকতো কৰি থকা হয়। কিন্তু দুখন দেশৰ মাজত সীমাডাল ইমান স্পষ্ট সীমাৰেখাও নহয় কেতিয়াবা। তেনেকে সাহিত্যৰ দুটা বিভাগৰ মাজতো সীমাৰেখাডাল ইমান স্পষ্ট সীমাৰেখা নহয়। আমি আগতে ভাবিছিলো এনেকৈ লিখিলে কবিতা, কবিতাৰ এটা নিৰ্দিষ্ট ধৰণ থাকে, সেইটো ধৰণে লিখিলেহে কবিতা। পিছত আইৱান তুৰ্গেনিভে গদ্যত কবিতা লিখি দিলে, সেই আৰ্হিলৈ আমাৰ যতীন্দ্ৰনাথ বৰাই গদ্যতে কবিতা লিখি দিলে, কথা কবিতা বুলি এটা বস্তু ওলাল। তাৰমানে কথাৰে লিখা বস্তুও কবিতা হ'ব পাৰে। গতিকে সীমাৰেখাত ইমান মানে সাংঘাতিক মানে এডাল কংক্ৰিটৰ সীমাৰ বেৰ এখন সাজি দিলো, তেনেকে আমি সাহিত্যক বিভাজন কৰিব নোৱাৰো। আৰু তেনেকে আমি সৃজনীশীল সাহিত্যকো সৃজনীশীল আৰু অসৃজনীশীল সাহিত্য বুলিও দুটা ভাগক আমি একদম সাংঘাতিক মানে পকী বেৰ এখন দি বিভাজন কৰিব নোৱাৰো। এই বিভাজনটো বৰ দুৰ্বল বিভাজন। কিয় দুৰ্বল? কেতিয়াবা কেতিয়াবা সৃজনীশীল সাহিত্যত নপঢ়া সাহিত্যয়ো সৃজনীশীল সাহিত্যৰ গুণ নিজৰ মাজত বহন কৰিবলৈ চেষ্টা কৰে। ইয়াৰ দুটা কাৰণ আছে, দুটা কথা ইয়াৰ লগত যুক্ত হৈ আছে। এটা হ'ল জীৱনীৰ কথাই কৈছো বা ইতিহাসৰ কথাই কৈছো। এখন জীৱনী যেতিয়া লিখা হয়, জীৱনী লিখাৰ উৎস কি হয়? মোৰ বিষয়ে যদি কোনোবাই মোৰ মৃত্যুৰ পিছত যদি কোনোবাই মোৰ বিষয়ে জীৱনী লিখে, তেতিয়া কি বিচাৰিব? মোৰ বিষয়ে যেতিয়া কোনোবাই জীৱনী লিখিব বিচাৰিব মোৰ মৃত্যুৰ পিছত, কি বিচাৰিব? মোৰ বিষয়ে তথ্য পাতি বিচাৰিব ক'ত? এক নম্বৰ মোৰ ডায়েৰীত, যদি ডায়েৰী থাকে। দুই নম্বৰ মোৰ বিষয়ে বেলেগে কি দেখিছে নেদেখিছে সেইখিনি। আৰু কি? আৰু বেলেগ একো নাই। মোৰ জন্ম কেতিয়া হৈছিল, ক'ত স্কুলত পঢ়িছিলো, কেতিয়া পঢ়িছিলো, কি ৰিজাল্ট কৰিছিলো, এইবিলাকতো কাগজে পত্ৰই ওলাবই। বাকীখিনি কেনেকে পাব? উৎস দুটাই। এটা হ'ল মোৰ ডায়েৰী যদি থাকে, মোৰ ডায়েৰী, যদি সেই ডায়েৰী তেওঁলোকৰ হাতত পৰে। দ্বিতীয়টো হ'ল উৎস মোক চিনা মানুহবিলাকে মোৰ বিষয়ে যিখিনি জানে সেইখিনি। কিন্তু তাতে এটা সমস্যা আছে। সমস্যাটো হ'ল যেতিয়া ডায়েৰী লিখা হয়, ডায়েৰীটো কিন্তু যিবিলাকে ডায়েৰী লিখে তেওঁলোকে জানে যে ডায়েৰীটো বৰ ছাবজেক্টিভ বস্তু। ডায়েৰীত সদায় কেৱল বাহিৰা তথ্য পাতিয়ে নাথাকে, নিজৰ ভিতৰৰ কথাও থাকে। ভিতৰৰ কথাবিলাক বৰ ছাবজেক্টিভ হয়। চুলতানে কিবা এটা মোক ক'লে, মই বেয়া পালো, মই ডায়েৰীত কৰি ৰাখি লিখিলো যে চুলতানে মোক এনেকুৱা হ'ব নালাগিছিল, বহুত কিবা কিবি লিখিলো। চুলতানে কিজানি তেনে হিচাপত কোৱাই নাছিল, কিজানি চুলতানে এটা নিৰীহভাৱে কিবা এটা কৈছিল আৰু মই সেইটো ভুল বুজিছো, সেইটোওতো হয়। গতিকে ডায়েৰীটোত যে লিখা কথাবিলাক যে একেবাৰে 100% অথেণ্টিক হ'ব, 100% নিৰ্ভৰযোগ্য হ'ব, তাৰ কোনোতো নিশ্চয়তা নাই।
গতিকে ডায়েৰীৰ উৎসটো কেনেকৈ একেবাৰে নিৰ্ভৰযোগ্য উৎস হ'ব নহয়। দ্বিতীয়, মোৰ বিষয়ে যেতিয়া বেলেগে ক'ব, বেলেগে মোৰ বিষয়ে বা কিমানখিনি জানে, বাহ্যিক দুটামান কথাহে জানে, বেছি ভিতৰৰ কথাটো নাজানে, নাইবা সেই বেলেগজনৰ মোৰ প্ৰতি দৃষ্টিভংগী কি সেইটো কথাও আছে। তেওঁ মোক যদি বহুত বেছিকৈ ভাল পায়, কিছুমান কথা অভিৰঞ্জন কৰিব, যেনেকৈ অলপ আগতে আমাৰ হেমন্ত ডেকাই মোৰ বিষয়ে অভিৰঞ্জন কৰিছে। মই ইমানো নহয় যে ডেকাই যিমানখিনি কৈছে, ডেকাই মোৰ বিষয়ে ক'ব লাগিলেতো বহুত ভাল ভাল কৈ দিব। আৰু কোনোবা এনেকুৱা মানুহ থাকিব যিয়ে মোক হয়তো ইমান ভাল নাপায়, তেওঁতো মোৰ বিষয়ে নেগেটিভে ক'ব। গতিকে জীৱনী লেখাৰ যি দুটা উৎসৰ কথা মই ক'লো, সেই উৎস দুটা কিন্তু এটাও নিৰ্ভৰযোগ্য নহয়। আত্মজীৱনীৰ ক্ষেত্ৰত আত্মজীৱনী 100%ই শুদ্ধ বুলি আমি ধৰিব পাৰোঁনে? মই মোৰ বিষয়ে লিখিলোঁ, মই আত্মজীৱনী এখন লিখিলোঁ, ধৰা হ'ল বিৰিঞ্চি কুমাৰ দাসে এখন আত্মজীৱনী ৰচনা কৰিলে। মই কি 100%ই সঁচা কথাই লিখিম, শুদ্ধই লিখিম, তাৰ কিবা নিশ্চয়তা আছেনে? মই কি কি কৰিব পাৰোঁ? মই কিছুমান সঁচা কথা নোহোৱা কৰিব পাৰোঁ, কিছুমান সঁচা কথা নোহোৱা কৰিব পাৰোঁ। যিখিনি সঁচা কথা ক'লে মোৰ এটা ঋণাত্মক ছবি এখন তৈয়াৰ হ'ব পাৰে, সেইখিনি মই নোহোৱা কৰিব পাৰোঁ, নিলিখিব পাৰোঁ। যিখিনি সঁচা কথা লিখিম, মই মিছা লিখা নাই, সঁচা লিখিব হ'ব পাৰেনে? আত্মজীৱনীৰ ক্ষেত্ৰত সেইটো হ'ব পাৰে। গতিকে আত্মজীৱনীখনো একেবাৰে 100% অথেণ্টিক, 100%ই নিৰ্ভৰযোগ্য, সেইটো কেনেকৈ ধৰিব কোনোবাই? ইতিহাসৰ ক্ষেত্ৰত ইতিহাসৰ 100%ই শুদ্ধ বা নিশ্চিত এই কথাটো কোনে ক'ব? ইতিহাসৰো সেই একেই উৎসবিলাক, জীৱনীৰ যিবিলাক উৎস সেইবিলাকেই ইতিহাসৰ উৎস। ইতিহাস লিখিলে মানুহে কি লিখে, কি বিচাৰে? যে পুৰণি কিবা কাগজ পত্ৰ আছে নেকি, পুৰণি কিবা কিতাপ পত্ৰত ক'ৰবাত কিবা লিখা আছে নেকি, ক'ৰবাত শিলালিপি আছে নেকি, বা মানুহৰ মুখে মুখে কিবা চলি আছে নেকি? ইতিহাস লিখোঁতে বহুত সময়ত এই তথ্যবিলাকৰ মাজত সংযোগ স্থাপন কৰাটো কেতিয়াবা টান হৈ পৰে। আৰু যেতিয়া সংযোগ স্থাপন কৰাটো টান হৈ পৰে, তেতিয়া লেখকে নিজৰ মনেৰে সেই মানে সংযোগবিলাক স্থাপন কৰে। সিদিনা এগৰাকী মানে ইতিহাস চৰ্চা কৰা মানুহক লগ পালোঁ, দেখা মানুহ, মোৰ বয়সৰ বা মোতকৈ অলপ হয়তো কমেই হ'ব বয়স, দেখা মানুহ এজন লগ পাইছোঁ, তেওঁ ইতিহাস চৰ্চা কৰে। তেওঁ এটা কথা কৈছে ইতিহাসৰ সম্পৰ্ক, যে অসমৰ যিবিলাক ইতিহাসক লৈ আমি চলি আছোঁ, সেই ইতিহাসবিলাক হ'ল আহোমবিলাকে লিখা ইতিহাস। তাতো বেলেগ জনগোষ্ঠী তাতে নাই, বেলেগ জনগোষ্ঠীক হাইলাইট কৰা নাই তেওঁলোকে। তেওঁ ধাৰণাহীন, সেই ধাৰণাটো শুদ্ধ নে ভুল সেইটো কোৱা নাই, কিন্তু তেওঁতো ভাবিছে তেনেকৈ। আৰু মানে যেতিয়া এজন মানুহে ইতিহাস লিখিব, আমাৰ সূৰ্য কুমাৰ ভূঞা একদম ডাঙৰ ইতিহাসবিদ, কিন্তু সূৰ্য কুমাৰ ভূঞাই যেতিয়া ইতিহাস লিখিছে, তেওঁলোকৰ মতে তেওঁ সেই তথ্যখিনি লৈছে যিখিনি আহোম ইতিহাস চৰ্চাৰ মাজেৰে আহিছে। আহোমসকলে বহুত ইতিহাস চৰ্চা কৰিছিল, তেওঁলোকৰ ৰজা বা তেওঁলোকৰ মন্ত্ৰী বা তেনেকুৱা ডাঙৰ বিষয়া তেওঁলোকৰ দ্বাৰাও ইতিহাস লেখা হৈছিল, বহুত ইতিহাস আহোমৰ দিনত সৃষ্টি হৈছিল। এতিয়া সূৰ্য কুমাৰ ভূঞা আদি আধুনিক ইতিহাসবিদসকলেও সেই ইতিহাসকে গ্ৰহণ কৰিছে, কিন্তু সেই ইতিহাসৰ বাহিৰতো বেলেগ ইতিহাস থাকিব পাৰে। এই কথাটো এই ব্যক্তিগৰাকীয়ে মোক ক'লে। মই তেওঁৰ কথাখিনিৰ শুদ্ধতা সম্পৰ্কে কোৱা নাই, কিন্তু তেওঁ যে ভাবিছে তেনেকৈ, সেইটো এটা চাবলগীয়া কথা। ইতিহাসৰ কিছুমান কথা লৈ বিতৰ্ক হয়, যে জয়মতীয়ে কৈছিল গদাপানীক, কি কৈছিল যে গদাপানীয়ে যেতিয়া জয়মতীক শাস্তি দি থকা হৈছিল, গদাপানীয়ে আহি ক'লে, গদাপানীয়ে স্বৰ্গবেগ ঘূৰি আহিলে, আহি হেৰিক ক'লে, জয়মতীক ক'লে যে হেৰা মানুহজনী, তুমি তোমাৰ গিৰিয়েৰাৰ কথা কৈ নিদিয়া কিয়? এতিয়া জয়মতীয়ে উত্তৰ দিছিল যে জ্বৰ মানুহ তলৈকে গুচি যাওক, এইবিলাক কথা কিয় হ'ব লাগে বেলেগৰ কথা, এনেকুৱা এটা উত্তৰ দিছিল।
কিছুমানে কয় যে এইটো কথা শুদ্ধ নহয়, এইটো কথা মানে সত্য কথা নহয়, বা দেশতকৈ মোমাই ডাঙৰ নহয়, লাচিত বৰফুকনে কোৱা এই কথাটো সত্য নহয় বুলি বহুতে কয় যে লাচিত বৰফুকনে তেনেকৈ কোৱা নাছিল। এইবিলাক ইতিহাসৰ কথা লৈ তাৰমানে বিভিন্ন বিতৰ্ক চলি থাকে। গতিকে ইতিহাসকো আমি একদম নিৰ্ভৰযোগ্য বুলি ক'ব নোৱাৰো। আৰু যিহেতু নিৰ্ভৰযোগ্য বুলি ক'ব নোৱাৰো, ইয়াত সম্ভাৱনা থাকে যে ইতিহাসতো লেখকে ইতিহাসবিদজনে কিছু পৰিমাণে কল্পনাৰ আশ্ৰয় লৈছে। চাইমন বলিভাৰৰ বিষয়ে যেতিয়া গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কুয়েজে এখন উপন্যাস লিখিলে, জেনেৰেল ইন হিজ লেবেৰিট, তাৰ পাতনিত মাৰ্কুয়েজে এটা কথা কৈছে যে মই এনেকুৱা সময়ৰ বিষয়ে লিখিছো যিখিনি সময় চাইমন বলিভাৰৰ জীৱনৰ আটাইতকৈ কম ৰেকৰ্ডেড বিষয়। মানে চাইমন বলিভাৰৰ জীৱনৰ একেবাৰে শেষৰ চোৱাৰ বিষয়ে তেওঁ উপন্যাস লিখিছে, আৰু শেষৰ চোৱাৰ বিষয়ে বৰ বেছি তথ্য পাতি পোৱা নাযায়। জীৱনীৰ আৰু এটা তথ্য থাকে, সেইটো হ'ল চিঠি, কোনোবাই কাৰোবালৈ লিখা চিঠি। মই মোৰ বন্ধু এজনলৈ চিঠি লিখিলোঁ, তাত আমাৰ হেমন্ত ডেকাৰ কথা উল্লেখ কৰি লিখিলোঁ। সেইখিনিও কিন্তু হেমন্ত ডেকাৰ জীৱনৰ প্ৰামাণ্য তথ্য হ'ব পাৰে। কিন্তু বলিভাৰৰ বিষয়ে বহুত চিঠি পত্ৰ লেখা মেলা হৈছে, কিবা কিবি আছে, সেইবিলাকে বলিভাৰৰ জীৱনৰ বহুত কথা কৈছে। কিন্তু চাইমন বলিভাৰৰ জীৱনৰ এই শেষৰ সময়ছোৱাৰ বিষয়ে তেনেকুৱা কোনো তথ্য পাতি নাই। মানে সেইখিনি এনেকুৱা এটা সময় য'ত আনকি তেওঁৰ ঘনিষ্ঠ বন্ধুৱে লেখা আত্মজীৱনীমূলক লেখা বা চিঠি পত্ৰ তেনেকুৱা বস্তু নাই য'ৰ পৰা চাইমন বলিভাৰৰ সেই সময়ছোৱাৰ বিষয়ে বৰ ভালকৈ জানিব পাৰি। গতিকে মাৰ্কুয়েজে কি কৰিছে, যেতিয়া তেওঁ এই চাইমন বলিভাৰৰ জীৱনক লৈ উপন্যাসখন লিখিছে, তেওঁ জীৱনী লিখা নাই, উপন্যাস লিখিছে, তেতিয়া তেওঁ বহু পৰিমাণে কল্পনাৰ আশ্ৰয় লৈছে। তাত তেওঁ এনেকুৱা কিছুমান তথ্য পাতি সংলগ্ন কৰিছে যিবিলাক তথ্য পাতি লৈ বিতৰ্কৰ সূচনা হ'ব পাৰে। উদাহৰণস্বৰূপে তাত লিখিছে, সঁচা হ'ব পাৰে, মিছা হ'ব পাৰে, আমি নাজানো, চাইমন বলিভাৰ সেই সময়ত কনষ্টিপেশ্যনত ভুগি আছে। কনষ্টিপেশ্যন জানানে তোমালোকে? খোলোচাকে পায়খানা নোহোৱা অৱস্থাত আমাৰ যে শৌচ কচা বুলি কয়। আচ্ছা, দুটা কথা ইয়াতে চাব। এটা হ'ল কনষ্টিপেশ্যনটো একেবাৰে সাধাৰণ বেমাৰ এটা যিকোনো মানুহৰে হয়। চাইমন বলিভাৰৰ সঁচাকৈয়ে কনষ্টিপেশ্যন সেই সময়ত আছিল নে নাই সেইটো একো ডাঙৰ কথা নহয়, থাকিলেও ডাঙৰ কথা নহয়। সেইটো উপন্যাসত লিখিবলগীয়া কথা নহয় বুলিয়ে আমি কওঁ, কিন্তু তেওঁ লিখিছে, মাৰ্কুয়েজে লিখিছে। এনেধৰণৰ সৰু সৰু কিছুমান কথা তেওঁ উপন্যাসখনত লিখিছে, যাৰ কাৰণে বলিভাৰৰ অনুৰাগীসকলে উপন্যাসখনক লৈ আপত্তি কৰিছে যে আমাৰ বীৰজনক এনেকৈ দেখুৱাইছে। কিন্তু কথাটো হ'ল, বীৰ এজনৰ কনষ্টিপেশ্যন হ'ব পাৰে, কনষ্টিপেশ্যন যদি মোৰ হ'ব পাৰে, তোমাৰ হ'ব পাৰে, বীৰৰো হ'ব পাৰে। কিন্তু কথাটো হ'ল, আমি বীৰ এগৰাকীৰ কনষ্টিপেশ্যন হোৱা কথাটো শুনিবলৈ ভাল নাপাওঁ। গতিকে এইটো সঁচা নে মিছা এইটো ডাঙৰ কথা নহয়, কিন্তু কনষ্টিপেশ্যনৰ কথা কোৱাৰ লগে লগে বলিভাৰৰ ইমেজটো বহুত নামি আহিল, তেওঁক দুৰ্বল যেন লগা হ'ল দেখাত। গতিকে এইখিনি মাৰ্কুয়েজে কৰো বুলি কৈছে। তেওঁ শুদ্ধ তথ্য দিছেনে নাই ডাঙৰ কথা নহয়, কিন্তু তেওঁ একেবাৰে মানে ওলাই কৰিবলগীয়া তথ্য তেওঁ দাবী কৰিছে এনেকৈ গুৰুত্বপূৰ্ণ হিচাপে। সেইটো তেওঁৰ নিজস্ব চইচ। গতিকে এনেকুৱা বিভিন্ন কাৰণত জীৱনীয়ে হওক, ইতিহাসেই হওক বা আত্মজীৱনেই হওক, তাত কি থাকিব পাৰে, কিছু পৰিমাণে সৃজনীমূলক সাহিত্যৰ সমল থাকিব পাৰে, কল্পনা থাকিব পাৰে, উদ্ভাৱনী ক্ষমতা থাকিব পাৰে। আৰু এটা কথা আছে ইয়াৰ লগত, কেতিয়াবা কেতিয়াবা লেখকে সঁচা কথাখিনিকে প্ৰেজেণ্ট কৰোঁতে এনেকৈ কৰে যাতে ই টিপিকেল জীৱনী হৈ নাথাকে। এখন জীৱনী লিখোঁতে কেতিয়াবা তেওঁ এনেকৈ জীৱনীখন লিখিব যে তেওঁৰ সৃজনীশীল সাহিত্যৰ যিটো ষ্টাইল, যিটো শৈলী, সেই শৈলীটো ব্যৱহাৰ কৰিব, ঠিক গতানুগতিক তথ্য পাতিখিনি দাঙি ধৰা লেখাৰ নিচিনাকৈ তেওঁ নালাগে। তাত চেলিৰ জীৱনৰ কথা লিখিছে, কিন্তু সেই চেলিৰ জীৱনী লিখোঁতে তেওঁৰ যিটো ষ্টাইল ব্যৱহাৰ কৰিছে, যিটো শৈলী ব্যৱহাৰ কৰিছে, সেই শৈলীটো কিন্তু উপন্যাসৰ নিচিনা।
গতিকে তাত উপন্যাসৰ নিচিনা শৈলী কিন্তু জীৱনীৰ কথাই আছে, তাত জীৱনী আছে। গতিকে পঢ়োতে ঠিক জীৱনী পঢ়ি থকা যেন নালাগে। বা পাবলো নেৰুদাৰ আত্মজীৱনী মেমোয়াৰ্ছখন আমি পঢ়িছো, অসমীয়া অনুবাদ হৈছে তাত। আমি যেতিয়া মেমোয়াৰ্ছ পঢ়িছো, আমি পাবলো নেৰুদাৰ আত্মজীৱনী পঢ়িছো, আত্মজীৱনীখনকো তেওঁ ইমান ৰসালভাৱে ইমান ধুনীয়াকৈ লিখিছে, ইমান উপন্যাসৰ নিচিনা আৰ্হিত লিখিছে যে সেইখন মানে টিপিকেল আত্মজীৱনী হৈ থকা নাই, গতানুগতিক তথ্যৰ ভঁৰাল হৈ থকা নাই। গতিকে তাতো সৃজনীমূলক সাহিত্যৰ গুণ আহি গৈছে। কথাখিনি সত্য কথাই কৈছে, বাস্তৱ কথাই কৈছে, তথ্যপাতিৰ ওপৰত ভিত্তি কৰিয়ে লিখিছে, কিন্তু সেইখিনিৰ প্ৰেজেণ্টেশ্যনটো তেওঁ সৃজনীমূলক সাহিত্যৰ পৰা লৈছে। সেইকাৰণে মানে ক্ৰিয়েটিভ নন ফিকশ্যন বুলি এটা নতুন ধাৰাৰ সূচনা হৈছে সাহিত্য। ক্ৰিয়েটিভ নন ফিকশ্যন নামৰ এই ধাৰাটোক মানে বিংশ শতিকাৰ শেষৰ দশকত এটা মান্যতা দিয়া হৈছে। মান্যতাটো কেনেকৈ দিছে যে 1993 চনত এখন আলোচনী প্ৰকাশিত হৈছে। এই আলোচনীখনৰ নাম হ'ল ক্ৰিয়েটিভ নন ফিকশ্যন। মানে নন ফিকশ্যন, অকাহিনীমূলক সাহিত্য। মানে কাহিনী নাথাকে, আমাৰ জীৱনী, আত্মজীৱনী বা ইতিহাস বা আমাৰ ৰাজনৈতিক প্ৰবন্ধপাতি, অৰ্থনৈতিক বিষয়ৰ প্ৰবন্ধপাতি, এনেধৰণৰ বস্তুকে আমি নন ফিকশ্যন বুলি কওঁ। বা সাহিত্যৰ আলোচনা, সাহিত্যৰ সমালোচনা, এইবিলাক নন ফিকশ্যন। কিন্তু নন ফিকশ্যনো যে ক্ৰিয়েটিভ বা সৃজনীমূলক হ'ব পাৰে, এই কথাটো প্ৰতিষ্ঠা কৰিবলৈ ক্ৰিয়েটিভ নন ফিকশ্যন নামৰ এখন আলোচনীৰ জন্ম দিয়া হৈছিল। আৰু সেই আলোচনীখন জন্ম দিয়া ব্যক্তিগৰাকী আছিল আমেৰিকাৰ এগৰাকী লেখক, তেওঁৰ নাম হ'ল লি গুডকিণ্ডে 1993 চনত ক্ৰিয়েটিভ নন ফিকশ্যন নামৰ এখন আলোচনীৰ জন্ম দিয়ে। আৰু এই ক্ৰিয়েটিভ নন ফিকশ্যন আলোচনীখনৰ যিটো মটো, সেই মটোটো হৈছে ট্ৰু ষ্টৰিজ ৱেল টোল্ড। ট্ৰু ষ্টৰিজ, আমি যিবিলাক কথা কম সঁচা কথাই কওঁ, মানে তথ্যভিত্তিক কথাই কওঁ। আমি কাল্পনিক কথা নকওঁ, তথ্যভিত্তিক কথাই কম, কিন্তু ৱেল টোল্ড, আমি ভাল লগা ধৰণে কওঁ। মানে উপন্যাসৰ নিচিনাকৈ, গল্পৰ নিচিনাকৈ কওঁ। গতিকে নন ফিকশ্যনো ক্ৰিয়েটিভ হ'ব পাৰে, এই কথাটোকে তেওঁ প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে। আৰু এই ক্ষেত্ৰত মই এটা উদাহৰণ দিব খোজো, এখন আত্মজীৱনীখনৰ নাম হৈছে ৰেস্কিউইং পেটি হাৰ্ষ্ট। ভাৰ্জিনিয়া হলমেন নামৰ এগৰাকী মহিলাই লিখা। পেটি হাৰ্ষ্ট হ'ল পেট্ৰিচিয়া হাৰ্ষ্ট নামৰ এগৰাকী মহিলা, মানে ছোৱালী। মই খুব সৰু থাকোঁতে এই সময়ত অসমবাণীত, মোৰ ঘৰত তেতিয়া অসমবাণী ৰাখিবলৈ আৰম্ভ কৰিছে, অসমবাণীত এই পেট্ৰিচিয়া হাৰ্ষ্টৰ কাহিনী পঢ়িছিলোঁ। মই একদম সৰু, প্ৰাইমাৰী স্কুলৰ ছাত্ৰ। পেট্ৰিচিয়া হাৰ্ষ্টৰ কাহিনীটো কেনেকুৱা আছিল? পেট্ৰিচিয়া হাৰ্ষ্ট আছিল আমেৰিকাৰ এগৰাকী অত্যন্ত মানে প্ৰতাপী সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি, মানে বাতৰি কাকতৰ মালিকৰ তেওঁ জীয়েক। আৰু এটা সন্ত্ৰাসবাদী সংগঠনে এই ছোৱালীজনীক কিডনেপ কৰে, অপহৰণ কৰে। সেইটো লৈ বিৰাট ডাঙৰ ঘটনা ঘটে আৰু আমেৰিকাত হুলস্থুল, গোটেই পৃথিৱীত হুলস্থুল লাগি যায় যে ইমান প্ৰতাপী মানুহৰ ছোৱালীক অপহৰণ কৰিছে এটা সন্ত্ৰাসবাদী সংগঠনে। পিছত সেই ছোৱালীজনীক বিচাৰি পোৱা যায়, আৰু বিচাৰি পোৱাৰ পাছত দেখা যায় যে এই ছোৱালীজনী পেট্ৰিচিয়া হাৰ্ষ্টক আচলতে অপহৰণ কৰা নাছিল। ছোৱালীজনীয়ে নিজে সেই সন্ত্ৰাসবাদী সংগঠনটোৰ লগত যুক্ত আছিল, আৰু সন্ত্ৰাসবাদী সংগঠনটোৰ লগত যুক্ত হৈ বহুত কেইটা কুটাঘাতমূলক কাৰ্যৰ লগত তেওঁ যুক্ত হৈ পৰিছিল। আৰু পিছত সেই ছোৱালীজনীক লৈ বিচাৰ হয়, তাইক জেল দিয়া হয়। এইটো হ'ল পেট্ৰিচিয়া হাৰ্ষ্ট বা পেটি হাৰ্ষ্ট নামৰ ছোৱালীজনীৰ কথা। কিন্তু ভাৰ্জিনিয়া হলমেনে যিখন আত্মজীৱনী লিখিছিল, ৰেস্কিউইং পেটি হাৰ্ষ্ট, এই পেটি হাৰ্ষ্ট বা পেট্ৰিচিয়া হাৰ্ষ্টৰ
উদ্ধাৰৰ লগত যুক্ত কথা ক'বলৈ গৈছে, কিন্তু সেইখিনি ক'বলৈ গৈ তেওঁ নিজৰ কথা কৈছে। পেট্ৰিচিয়া হাৰ্ষ্টৰ কাহিনী যেতিয়া চলি আছিল, ৭৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ঘটনা, তেওঁৰ অপহৰণৰ ঘটনা, সেই সময়ছোৱাতে আন এটা ঘটনা ঘটিছিল, যিটো ঘটনা কোনেও আলোচনা কৰা নাছিল, কোনো বাতৰি কাকতত শুনোৱা নাছিল। এই ঘটনাটো আছিল এই ছোৱালীজনীৰ, ভাৰ্জিনিয়া হলমেন। ভাৰ্জিনিয়া হলমেন নামৰ ছোৱালীজনী আৰু তাইৰ ভনীয়েকক ৩ বছৰ ধৰি আবদ্ধ কৰি ৰখা হৈছিল। কোনে আবদ্ধ কৰি ৰাখিছিল? এক ধৰণৰ অপহৰণ। সেই অপহৰণটো কোনে কৰিছিল? আবদ্ধ কোনে কৰি ৰাখিছিল? স্বয়ং ছোৱালীজনীৰ মাকে। আৰু কিয় ৰাখিছিল? ছোৱালীজনীৰ মাক তেওঁ আছিল স্কিজোফ্ৰেনিয়াত ভুগি থকা এগৰাকী মহিলা, মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলা। এই মহিলাগৰাকীয়ে তেওঁৰ মানসিক বিকাৰৰ ফলতেই এই ভাৰ্জিনিয়া হলমেন আৰু ভনীয়েকক আবদ্ধ কৰি ৰাখিছিল। এই যে যন্ত্ৰণাৰ কাহিনী, এই যে মাকৰ বেমাৰ, মাকৰ স্কিজোফ্ৰেনিয়া, এইটোতো কম কথা নহয়। মাকৰ ৰোগ, মাকে এই ছোৱালী দুজনীৰ প্ৰতি কৰা ব্যৱহাৰ, এই গোটেই কথাবিলাকক লৈ ভাৰ্জিনিয়া হলমেনৰ যি যন্ত্ৰণা, সেই যন্ত্ৰণাখিনিক প্ৰকাশ কৰি তেওঁ লিখিছিল ৰেস্কিউইং পেটি হাৰ্ষ্ট নামৰ আত্মজীৱনীমূলক গ্ৰন্থ। এইখন আত্মজীৱনীমূলক গ্ৰন্থ, আৰু তাত মানে স্বাভাৱিকতেই তেওঁৰ জীৱনৰ, তেওঁৰ মুখামুখি হোৱা অভিজ্ঞতাবিলাকৰ কথাই তেওঁ লিখিছে। কিন্তু সেইখিনি লিখোতে তেওঁ কি ধৰণে লিখিছে? তেওঁ লিখিছে সৃজনীশীল সাহিত্যৰ নিচিনাকে কিছু কল্পনাশ্ৰয়ী বৰ্ণনাৰ ধৰণে। আৰু সেইকাৰণে যেতিয়া এই কিতাপখন পঢ়া যায়, তেতিয়া কিন্তু এনেকুৱা নালাগে আমাৰ যে আমি টিপিকেল আত্মজীৱনী এখন পঢ়ি আছো। এনেকুৱা লাগে যেন আমি এখন উপন্যাস পঢ়ি আছো। গতিকে এই ধৰণে আমাৰ যাক কোৱা হয় ক্ৰিয়েটিভ নন ফিকশ্যন, নন ফিকশ্যনো ক্ৰিয়েটিভ হ'ব পাৰে, সৃজনীমূলক হ'ব পাৰে, এই কথাটো আহি পৰিছে মূলতঃ বিংশ শতিকাৰ শেষৰ দশকৰ পৰা। এই কথাটো বেছি প্ৰবল হৈ উঠিছে যে নন ফিকশ্যনো ক্ৰিয়েটিভ হ'ব পাৰে। কেৱল কবিতা, গল্প, উপন্যাসেই নহয়, আত্মজীৱনী বা জীৱনী বা ইতিহাসৰ গ্ৰন্থ ক্ৰিয়েটিভ হ'ব পাৰে। গতিকে সীমাৰেখাডাল দুৰ্বল হৈ আহিছে। এতিয়া এগৰাকী সাংবাদিকে এটা ঘটনা বৰ্ণনা কৰিলে সাংবাদিক হিচাপে কাকতত, সেই ঘটনাটোক লৈ কোনোবাই এটা গল্প লিখিলে। দুয়োটা লেখাৰ মাজত উৎস একেটাই, দুয়োটাৰ মাজত পাৰ্থক্য থাকিব। ক'ত ক'ত পাৰ্থক্য থাকিব? মই দুটা পাৰ্থক্যৰ কথা কৈছো, যে কল্পনা আৰু উদ্ভাৱনী ক্ষমতা। সেই দুটা গুণে, কল্পনা আৰু উদ্ভাৱনী ক্ষমতাই এটা লেখাক ক্ৰিয়েটিভ হয় নে নহয় এই কথাটো নিৰ্ধাৰণ কৰিব। কিন্তু ক্ৰিয়েটিভ লেখাৰ মাজত এনেকুৱা কি বস্তু এই দুটা গুণে আনি দিব? কল্পনাৰ মাজেৰে কি বস্তু আহি যাব তাত? এটা সৃজনীশীল লেখাৰ মাজত কল্পনাৰ শক্তিয়ে বা উদ্ভাৱনী শক্তিয়ে কি নতুন নতুন কথা আনি দিব, যিটো কথা আমি নন ক্ৰিয়েটিভ লেখাৰ মাজত আমি নাপাওঁ। যেনে জাৰ্নেলিষ্টিক ৰাইটিং, সংবাদধৰ্মী লেখা এটা, একে ঘটনা এটাক লৈ এগৰাকী লেখকে সংবাদধৰ্মী লেখা এটা লিখিছে, আৰু একে ঘটনাক লৈ কোনোবা এটাই গল্প লিখিছে। দুটাৰ মাজত কি ডিফাৰেঞ্চ আহি যাব? বা মই চন্দ্ৰপ্ৰভা শইকীয়াৰীৰ কথা ক'লো বা চাইমন বলিভাৰৰ কথা ক'লো, তেওঁলোকৰ জীৱনী লেখা মানুহবিলাকে কি লিখিছে, আৰু উপন্যাস, তেওঁলোকৰ জীৱনক লৈ উপন্যাস লিখা ব্যক্তি দুগৰাকীয়ে উপন্যাস লিখোতেনো কি বেলেগ বস্তু আনি দিছে? এই বস্তুবিলাক কি? প্ৰথম কথাটো হ'ল যে যেতিয়া এগৰাকী লেখকে জীৱনী লিখিবলৈ লয়, এতিয়া মই কেৱল জীৱনীয়ে লিখিম, চাইমন বলিভাৰৰ জীৱনী, আমাৰ নিৰুপমা বৰগোহাঁইয়ে লেখা কি কাৰ বিষয়ে লিখিছিল, চন্দ্ৰপ্ৰভা শইকীয়াৰী, তেওঁৰ জীৱনী, নাইবা আন কোনোবা ব্যক্তিৰ জীৱনী। তেওঁ যেতিয়া জীৱনী লিখিব, তেওঁ তথ্যৰ ওপৰত বেছি গুৰুত্ব দিব, তথ্যৰ নিখুঁত হোৱাটোৰ ওপৰত বেছি গুৰুত্ব দিব, যে শুদ্ধ তথ্য দিব লাগিব, এই কথাৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিব। উপন্যাস লিখোতে নিৰুপমা বৰগোহাঁইয়ে হওক বা গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজে হওক, তেওঁলোকে কিন্তু তথ্যৰ শুদ্ধতাক বৰ বেছি গুৰুত্ব দিয়া নাই। তেওঁলোকে কি কৰিছে?
তেওঁলোকে কেইটামান কাম কৰিছে। এক নম্বৰ কামটো হ'ল যে তেওঁলোকে মনত ৰাখিছে যে দে হেভ টু ক্ৰিয়েট কেৰেক্টাৰ্ছ, তেওঁলোকে চৰিত্ৰৰ সৃষ্টি কৰিব লাগিব আৰু উপন্যাসত চৰিত্ৰৰ বিকাশ ঘটাব লাগিব। জীৱনীত মানুহগৰাকী কেৱল লেখকৰ বৰ্ণনাৰ মাজেৰেহে আহে, কিন্তু উপন্যাসত চৰিত্ৰটো বৰ্ণনাৰ মাজেৰে নাহে, একশ্যনৰ মাজেৰে, কাৰ্যৰ মাজেৰে আহে। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে জীৱনী লিখিলে এই জীৱনীত লেখকে কেৱল বৰ্ণনা কৰি গ'লে তেওঁ অমুক চনত জন্মিছিল, তেওঁ অমুক হৈছিল, তমুক হৈছিল। কিন্তু যেতিয়া বৰগোহাঁই বাইদেৱে উপন্যাস লিখিলে তেওঁ চন্দ্ৰপ্ৰভা শইকীয়ানীক জীৱন্ত এগৰাকী ব্যক্তি হিচাপে আমাৰ সন্মুখলৈ তুলি আনিছে। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে উপন্যাসখনত ধৰা পৰিছে একশ্যনৰ মাজেৰে, তেওঁৰ কাৰ্যৰ মাজেৰে, আৰু সেই কাৰ্যৰ মাজেৰে তেওঁৰ চৰিত্ৰ হিচাপে এটা বিকাশো ঘটিছে। উপন্যাস লিখা মানুহজনে জীৱনী লিখা মানুহতকৈ আৰু এটা কথা বেলেগকৈ ভাবিছে, সেইটো হ'ল যে তেওঁ মনত ৰাখিছে যে তেওঁ এটা প্লট ক্ৰিয়েট কৰিব লাগিব, প্লটৰ সৃষ্টি কৰিব লাগিব। জীৱনী লিখা মানুহবিলাকৰ এই টেনশ্যনটো নাথাকে। প্লট হ'ব লাগিলে সেই প্লটটোৰ নিজস্ব এটা গতি থাকিব, নিজস্ব এটা আৰম্ভণি, এটা সামৰণি থাকিব, এক ধৰণে গতিশীল ওপৰত চলি যাব। সেইকাৰণে উপন্যাস লেখকবিলাকেতো আৰু মানুহগৰাকীৰ জন্মৰ পৰা মৃত্যুলৈ সকলো কথা নিলিখিবও পাৰে। চাইমন বলিভাৰৰ জীৱনৰ শেষ কথাখিনিক লৈহে মাৰ্কেজে উপন্যাস লিখিছিল। গতিকে এই কথাবিলাক তেওঁ যেতিয়া উপন্যাস লিখিব, জীৱনী নিলিখেও, জীৱনী বুলি নিলিখি উপন্যাস বুলি লিখিব, তেওঁ এই কথাবিলাকত গুৰুত্ব দিব যে এটা প্লট ক্ৰিয়েট কৰিবলৈ গৈছে, তেওঁ এটা প্লট সৃষ্টি কৰিবলৈ গৈছে, তেওঁ কেইটামান চৰিত্ৰক দাঙি ধৰিবলৈ গৈছে, আৰু চৰিত্ৰসমূহক দাঙি ধৰাব কিহৰ মাজেৰে? সংলাপৰ মাজেৰে, কাৰ্যৰ মাজেৰে। এই কথাবিলাকত তেওঁৰ গুৰুত্ব থাকিব। ছেটিংটোৰ ওপৰত তেওঁ গুৰুত্ব দিব, কি ধৰণৰ ছেটিঙত চৰিত্ৰটো তৈয়াৰ কৰা হ'ল। ভাষা, জীৱনীত ভাষাটো কেৱল বৰ্ণনাত্মক হয়, কিন্তু উপন্যাসত ভাষাই মাজে মাজে লিৰিকেল ৰূপ এটা লয়, য'ত লেখকৰ নিজৰ মনোভাৱ বা কোনোবা এটা চৰিত্ৰৰ নিজৰ মনোভাৱ প্ৰকাশিত হয়। গতিকে ভাষাৰ ক্ষেত্ৰতো প্ৰভেদ আহি যাব। গতিকে এই ধৰণৰ বিভিন্ন কথাৰে এগৰাকী উপন্যাসিকে বা এগৰাকী গল্পকাৰে গল্প লিখিব বা উপন্যাস লিখিব, আৰু সেই একেখিনি কথা মনত নাৰাখাকে লিখা মেলা কৰিব যদি কোনোবাই কেৱল এটা জীৱনীমূলক প্ৰবন্ধ লিখে বা এখন জীৱনী গ্ৰন্থ লেখে বা এখন ইতিহাসৰ কিতাপ। এতিয়া এই যিকেইটা গুণৰ কথা মই উপন্যাসত থকা বুলি ক'লো বা গল্পত থকা বুলি ক'লো, সেই গুণকেইটাকো জীৱনীলৈকে আনিছে এৰিয়েলত বা আত্মজীৱনীলৈকে আনিছে। এই যে ক'লো অলপ আগতে, ৰেস্কিউইং পেটি হাৰ্ষ্ট বা পাবলো নেৰুদাৰ আত্মজীৱনী। গতিকে সৃজনীমূলক সাহিত্য বুলি কওঁতে আমি এটা ৱাটাৰ টাইট কম্পাৰ্টমেণ্ট হিচাপে নধৰো, য'ত কল্পনা আহে, য'ত লেখকৰ মৌলিকতা আহে, য'ত লেখকৰ আবেগ অনুভূতিৰ প্ৰকাশ ঘটে, য'ত তেওঁৰ উদ্ভাৱনী ক্ষমতা প্ৰকাশিত হয়, সেই আটাইবিলাককে আমি সৃজনীশীল সাহিত্য বুলি ধৰিম। এতিয়া কথাটো হ'ল যে সৃজনীশীল সাহিত্যৰ সমাজৰ লগত বা পঢ়ুৱৈৰ লগত সৃজনীশীল সাহিত্যৰ যোগসূত্ৰটো কেনেকুৱা হয়, বা এই যোগসূত্ৰটোৱে কি ধৰণৰ ভূমিকা পালন কৰে। এটা হ'ল যে এটা প্ৰবন্ধ যেতিয়া পঢ়া হয়, সেই প্ৰবন্ধটোত আমাৰ কেৱল কি হয় যে মগজুৰ সেই অংশটোহে সক্ৰিয় হয়, যিখিনি অংশ বিশ্লেষণাত্মক এটা দৃষ্টিভংগী থাকে বা তথ্য গ্ৰহণ কৰাৰ দৃষ্টিভংগী এটা থাকে। কিন্তু সৃজনীশীল সাহিত্যই কেইবাটাও কাম কৰে। সৃজনীশীল সাহিত্যই কেতিয়াবা আমাক তথ্য দিব পাৰে, আমি তথ্য পাব পাৰোঁ সৃজনীশীল সাহিত্যৰ পৰাও, কিন্তু সৃজনীশীল সাহিত্যই একেলগে আমাৰ কল্পনাৰ জগতখনকো দাঙি ধৰে, জীৱনৰ এটা ৰূপো আমাৰ সন্মুখত দাঙি ধৰে।
এখন উপন্যাস বা এটা কবিতাই আমাৰ মনৰ কিছুমান এনেকুৱা গুণক স্পৰ্শ কৰে যিবিলাক গুণ আমি সাধাৰণ তথ্যভিত্তিক এটা প্ৰবন্ধ বা এখন কিতাপ পঢ়ি আমি নাপাওঁ আমাৰ কেৱল বৌদ্ধিকতাখিনি বা আমাৰ বাহ্যিক যিখিনি জ্ঞান সেইখিনিকহে আমাৰ বাকী সাহিত্যই আমাক সেইখিনিকহে আমাৰ স্পৰ্শ কৰে কিন্তু যেতিয়া সৃজনীশীল সাহিত্য হ'ব যেতিয়া আমি কবিতা এটা পঢ়িম যেতিয়া আমি গল্প পঢ়িম নাটক এখন পঢ়িম বা চাম বা উপন্যাস এখন পঢ়িম তেতিয়া আমাৰ মনৰ মাজত যিখিনি কোমল অংশ থাকে সেইখিনিও সক্ৰিয় হৈ আহে আৰু সৃজনীশীল সাহিত্যৰ গুৰুত্বটো তাতেই এগৰাকী ইংৰাজীত মেজৰ ল'বলৈ যোৱা ছাত্ৰক সুধিছিলোঁ তেওঁ ইংৰাজী মেজৰ লওঁ হৈ আছে মই সুধিলোঁ যে তুমি বাহিৰা কিতাপ পঢ়া নে ক'লে নপঢ়ো বোলে কিয় নপঢ়া মোৰ ইণ্টাৰেষ্ট নাই বোলে ইণ্টাৰেষ্ট নাথাকিলে কেনেকৈ হ'ব তেওঁ ক'লে যে নাই মই ভাবোঁ যে মই এখন কিতাপৰ গোটেই কিতাপখন পঢ়াতকৈ মই চামাৰিটো পঢ়িলেই হয় মই চামাৰিটো পঢ়োঁ এখন উপন্যাসৰ মই চামাৰিটো পঢ়িলেই হয় উপন্যাসখন কিয় পঢ়িম সময় নষ্ট এইটো আছিল এগৰাকী ভাল মই দুৰ্বল ছাত্ৰৰ কথা কোৱা নাই ভাল ছাত্ৰ যিয়ে ইংৰাজীত অনাৰ্ছ ল'বলৈ গৈছে তেনেকুৱা ছাত্ৰৰ মনৰ তেতিয়া মই তাক ক'লোঁ যে ঠিক আছে তুমি এটা কথা চিন্তা কৰা তুমি কিয় খোৱা তুমি দুটা কাৰণত খোৱা যে পেট ভৰিব লাগে আৰু দ্বিতীয় কথাটো হ'ল যে তোমাক শক্তি লাগে শৰীৰটো চলাই ৰাখিবলৈ তোমাক কিবা কিবি বস্তু লাগে ভিটামিন প্ৰটিন হেন তেন লাগে তোমাক যদি ভিটামিন প্ৰটিন জাতীয় বস্তুখিনি পোনপটীয়াকৈ পোৱাৰ ব্যৱস্থা কৰি দিয়া হয় আৰু পেটটো ভৰাৰো উপায় কৰি দিয়া হয় সেইটো বেছি ভাল হ'ব নে খাদ্যখিনি ভালকৈ ৰান্ধি বাঢ়ি দিলে ভাল হ'ব এই যে আমাৰ ৰান্ধনীবিলাকে যে বহুত যত্ন কৰি যে খাদ্য প্ৰস্তুত কৰে ৰান্ধে সুন্দৰকৈ ৰান্ধি বাঢ়ি উলিয়ালে খোৱা বস্তু কিয় কষ্টটো কৰে যিহেতু আমাৰ উদ্দেশ্য কেৱল প্ৰটিনখিনি লোৱা ভিটামিনখিনি লোৱা মিনাৰেলছখিনি লোৱা কেলছিয়াম লোৱা হেন লোৱা তেল লোৱা সেইখিনিয়ে যিহেতু আমাৰ একমাত্ৰ কাম তেওঁলোকে ইমান ৰান্ধি বাঢ়ি কি লাভ চিধাইতো আমি ভিটামিনে ডাইৰেক্ট খাব পাৰোঁ কেলছিয়ামে খাব পাৰোঁ ডাইৰেক্ট এইকাৰণেই সেইটো প্ৰয়োজনীয় যে খাদ্যই কেৱল আমাৰ পেটেই নভৰাই খাদ্যই কেৱল আমাক শক্তিয়ে নিদিয়ে খাদ্যই আমাৰ মনোজগতখনকো প্ৰভাৱিত কৰি থাকে ভাল খাদ্য খাই মনটো ভাল লাগে যিবিলাকে খাদ্যৰসিক মানুহ তেওঁলোকৰ ভাল খাদ্য খালে মনটো ভাল লাগে লাগে নে নালাগে তোমালোকে ধৰা অলপ পাছতে এতিয়া যাবা এই কি বৰিং লেকচাৰ শুনি আছিলোঁ ইমান সময়ে এতিয়া গৈ আমি কেণ্টিনত গৈ চাওমিন খাওঁ হয়নে তোমালোকৰতো কোনোবাই যাবা এনেকৈ এই বৰিং লেকচাৰ মূৰ চুৰ গৰম হৈ গৈছে এতিয়া বঢ়িয়াকৈ চাওমিন এক প্লেট খাই লওঁ মনটো ভাল লাগে কিয় চাওমিন খালা ভোকটো থাকিলে ভোক থাকিলে কেৱল চাওমিন কিয় হ'ব লাগে এনেইতো সিজোৱা ভাতকেইটা হ'লেও হ'লহেঁতেন তেনেকৈতো নোখোৱা তোমালোকে ভাতকেইটা হ'লেওতো পেট ভৰি যায় চাওমিন কিয় খোৱা এইকাৰণে খোৱা যে চাওমিন খোৱাৰ লগে লগে তোমাৰ মনোজগতখনো ভাল লগা হয় মানে মনোজগতখনেও সক্ৰিয় হৈ উঠি তোমাৰ মনোজগততো ইয়াৰ এটা প্ৰভাৱ আহিল মই ল'ৰাটোক ক'লোঁ যে এইটোৱে হ'ল পাৰ্থক্য মূল কিতাপখন পঢ়া আৰু চামাৰি পঢ়া লেখকে ডাঙৰ কিতাপ এখন কিয় লিখিলে তেওঁতো চামাৰিটো যদি পঢ়িলে হয় চামাৰিয়ে লিখিলেহেঁতেন সময় কমি গ'লহেঁতেন মই তেওঁক সৃজনীশীল সাহিত্যৰ এইটোৱে ডাঙৰ কথা আমি যে প্ৰকাণ্ড উপন্যাস এখন পঢ়োঁ প্ৰকাণ্ড 200, 250, 300 পৃষ্ঠাৰ কিতাপ এখন পঢ়োঁ মই কিছুদিন আগতে এই চুইটেবল বয় কিতাপখন পঢ়িছোঁ বিক্ৰম সিংহৰ দ্বিতীয়বাৰৰ কাৰণে 1500 কিবা পৃষ্ঠা আছিলে মই পাহৰিলোঁ প্ৰকাণ্ড কিতাপ কিয় পঢ়িলোঁ তাত যদি চামাৰি পঢ়িলেই হ'লহেঁতেন এইকাৰণে পঢ়িলোঁ যে তাৰ কামটোৱে হ'ল আমাৰ মনোজগতখনক ধনী কৰা কেৱল তথ্যৰে আমাৰ জ্ঞানহে আমাৰ নলেজ জ্ঞান নহয় নলেজ বৃদ্ধি হয় জ্ঞান প্ৰজ্ঞা বৃদ্ধি নহয় উইজডম নাহে সি আমাৰ মনোজগতখনক বিশাল কৰি নুতুলে আমাৰ মনোজগত বিস্তাৰিত কৰি নুতুলে আমাক ইনচাইট নিদিয়ে অন্তৰ্দৃষ্টি নিদিয়ে সৃজনীশীল সাহিত্যৰ এটা ডাঙৰ গুণ হৈছে ই আমাৰ অন্তৰ্দৃষ্টিও দিয়ে সেই অন্তৰ্দৃষ্টিৰ
দিশটোৰ কাৰণে আমি সৃজনীশীল সাহিত্য পঢ়োঁ। এতিয়া মই বহুত কথা ক'লোঁ, বহুত কথা মানে কৈ শেষত মই এটা কথা কৈ সামৰণি মাৰিম। আজিকালি মোৰ মায়ে মিটিঙে যদি মই কথা ক'বলৈ ভয় লগা হৈছে যে আবেগতে বহুত কথা কৈ দিওঁ, পিছত গম পাব যে মানুহবিলাক বিৰক্ত হৈছে। আজি বা তোমালোকে আৰু কি মানে ভাবা ক'ব নোৱাৰো, এই ছাৰে আহি কি আৰু লেকচাৰে দি গ'ল। মই মাত্ৰ এটা কথা, ভাষাৰ কথাটো আমি কওঁ যে ভাষা লাগে। কিছুদিন আগতে এগৰাকী উপন্যাসিকৰ লগত মই কথা পাতিছিলো। এগৰাকী উপন্যাসিকে, শুনাটো পাই আছা? এগৰাকী উপন্যাসিকৰ মই ক'লো যে মানে তেওঁৰ লগত মই কথা পাতি আছিলো অসমীয়া সাহিত্যৰ বিষয়ে। তেওঁ ক'লে যে মই ক'লো যে চাওক, মোৰ অনুভৱ হৈছে আমাৰ বহু ভাল লেখকে ভাষাৰ কথা চিন্তা নকৰে, সাৱলীলভাৱে লেখাৰ কথা চিন্তা নকৰে। বহুত ভাল লেখকে, বহু লেখক আছে যিবিলাক লেখকৰ কিতাপ পঢ়িলে ভাব হয় ইমান ভাল লিখিছে, কথাবিলাক ইমান ভাল, কিন্তু ভাষাটো চালে ভাব হয় যে তেওঁ ভাষাটোক সিমান যত্ন কৰা নাই। ভৱেন্দ্ৰনাথ শইকীয়াই কেনেকুৱা ভাষাত লিখিছিল? ভৱেন্দ্ৰনাথ শইকীয়াৰ ভাষাটো এটা বিৰাট এটা আকৰ্ষণৰ বস্তু, ইমান সুন্দৰভাৱে তেওঁৰ ভাষা এটা লিখিছিল। হোমেন বৰগোহাঁই, তেওঁৰ ভাষাটো ইমান প্ৰাঞ্জল, ইমান মসৃণ, ভাল লগা। গতিকে ভাষাটো সৃজনীশীল সাহিত্যৰ এটা ডাঙৰ কথা হ'ল ভাষা। অলপতে চালমান ৰুছদীৰ কথা খুব ওলাই আছে। চালমান ৰুছদীৰ যদি ইংৰাজী কোনোবাই পঢ়ে তেনেহ'লে তেওঁ গম পাব একোটা বাক্য ইমান দীঘল আৰু কিমান ধৰণে তেওঁ মানে জঁপিয়াই যায় লিখে। মানে একোটা চেণ্টেন্সতে বহুত কথা সোমাই যায়, একোটা বাক্যতে ইমান কথা সোমাই যায়। তেওঁৰ নিজস্ব এটা ষ্টাইল আছে, নিজস্ব ধৰণ আছে। তেওঁ বেছি এই আমাৰ পাংচুৱেশ্যন মাৰ্কবিলাকো একদম গ্ৰামেটিকেলি ফলো নকৰে। চালমান ৰুছদীয়ে ভাষাটোক লৈয়ে চৰ্চা কৰিছে যে তেওঁৰ ভাষাৰ যিটো আমি যাক ক'ব পাৰোঁ এক্সপ্ৰেছিবিলিটি, প্ৰকাশ কৰিব পৰা গুণ, সেই কথাটো তেওঁ চৰ্চা কৰিছে। আৰু সেই কৰি তেওঁ নিজস্ব এটা ষ্টাইল, নিজস্ব এটা ধৰণ তেওঁ উলিয়াই লৈছে ভাষাটোৰ ক্ষেত্ৰত, যিটো আমাৰ বহুত লেখকে সেই ধৰণে চৰ্চা নকৰে। সেইকাৰণে চালমান ৰুছদী পঢ়িবলৈ বৰ টান। সেইকাৰণে এটা বাক্য পঢ়ি উঠি আকৌ ঘূৰি আহিব লগা হয়, এই বুজিয়ে নাপালো এই বাক্যটোৱে। কিন্তু চালমান ৰুছদীৰ বাক্য একোটা পঢ়াৰ পাছত ইমান কথা বুজা যায়, তেওঁৰ শব্দবিলাক ইমান তেওঁ সূক্ষ্মভাৱে শব্দবিলাক প্ৰয়োগ কৰে। সেই শব্দ ব্যৱহাৰ বা লেখাৰ যিটো ভংগী, সেই ভংগী ইমান অৰ্থবহ, ইমান এক্সপ্ৰেছিবিলিটি থকা যে তেওঁ ক'ব লগা বহুত কথা একোটা বাক্যতে ওলাই যায়। গতিকে ভাষাটো আমাৰ এটা ডাঙৰ মানে প্ৰয়োজনীয় কথা সৃজনীশীল সাহিত্যৰ ক্ষেত্ৰত। কিন্তু তোমালোকে এটা কথা, মই মানে আমাৰ ছাত্ৰখিনিকে কৈছোঁ, তোমালোকে এটা কথা মন কৰিবা যে ভাষা, ইয়াৰ এটা কিন্তু সীমাবদ্ধতা আছে। ভাষা আমি কিয় ব্যৱহাৰ কৰোঁ? প্ৰকাশ কৰিবলৈ। কিন্তু ভাষা আটাইতকৈ ডাঙৰ দুৰ্বলতাটো হ'ল যে ভাষা সদায় প্ৰকাশৰ ক্ষেত্ৰত ইনচাফিচিয়েণ্ট, পৰ্যাপ্ত নহয়। ভাষাৰ সদায় সীমাবদ্ধতা আছে। আমি যিমান কথা প্ৰকাশ কৰিব বিচাৰোঁ সিমান কথা ভাষাই প্ৰকাশ কৰিব নোৱাৰে। ভাষা লিখোঁতে আমি ভাষাৰ এই দুৰ্বলতাখিনিক বুজি লৈ আগবঢ়াটো উচিত। গতিকে আমি এটা কথা জানো যে ভাষাই যিমান কথা প্ৰকাশ কৰিব পাৰে তাতকৈ বেছি কথা ভাষাই প্ৰকাশ কৰিব নোৱাৰা হৈ থাকিব। আৰু লেখকবিলাকে ভাষাৰ এই কথাটোকে সমল হিচাপে লয়। গতিকে তেওঁলোকে যেতিয়া ভাষা প্ৰয়োগ কৰে তেওঁলোকে এই দিশটোৰ প্ৰতি নজৰ ৰাখে যে ভাষাৰ প্ৰকাশৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে। ৰাছিয়াৰ এগৰাকী সমালোচক, তেওঁৰ নাম হ'ল ভিক্টৰ শ্লভস্কি। ভিক্টৰ শ্লভস্কিয়ে এটা কথা কৈছিল সাহিত্য সম্পৰ্কে, সেইটোক আমাৰ ইংৰাজীত ক'ব পাৰোঁ ডিফেমিলিয়াৰাইজেশ্যন, অপৰিচিতকৰণ। মানে পৰিচিত এটা বস্তুক অপৰিচিত বস্তু এটাৰ নিচিনাকে প্ৰকাশ কৰাটো হ'ল ডিফেমিলিয়াৰাইজেশ্যন।
এটা সদায় দেখি থকা বস্তুক যেতিয়া আমি নতুন নতুন ৰূপত দেখিম, আগতে নেদেখা ৰূপত দেখিম, তেতিয়া আমাৰ কথাটো বেছি বোধগম্য হয়, বেছি ভাল লগা হয়। যেনে জৰ্জ অৰৱেলৰ এনিমেল ফাৰ্ম বুলি এখন উপন্যাস আছে। এনিমেল ফাৰ্মত জৰ্জ অৰৱেলে কি কৰিছে যে জীৱ জন্তুকে তেওঁ মানে উপন্যাসখনৰ চৰিত্ৰ কৰিছে। কিন্তু এনিমেল ফাৰ্মত জীৱ জন্তুক লৈ তেওঁ মানে তেওঁৰ উপন্যাসখনৰ বিষয়বস্তু কিন্তু মানুহৰ সমাজ, মানুহৰ সমাজৰ কথা তেওঁ লিখিছে। কিন্তু মানুহৰ সমাজৰ কথা লিখিবলৈ গৈ তেওঁ চৰিত্ৰবিলাকক মানুহৰ ওপৰত দাঙি নধৰি জীৱ জন্তুৰ ওপৰত দাঙি ধৰিছে। এইটোৱে হ'ল ডিফেমিলিয়াৰাইজেশ্যন। এই যে ডিফেমিলিয়াৰাইজেশ্যন বা অপৰিচিতকৰণ, চিনাকি বস্তু এটাক অপৰিচিত ৰূপত দাঙি ধৰা। অসমীয়াত মই এই উদাহৰণটো প্ৰায় দি থাকোঁ এই প্ৰসংগটো, যে আমাৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ কবিতাটো, নিয়ৰটো সদায় দেখি থকা বস্তু এটা, কিন্তু তেওঁ এনেকৈ লিখিছে যে নিয়ৰটো যেন দেখি থকা বস্তু নহয়েই। গতিকে এই দুটা কথা তোমালোকে মন কৰিবা সৃজনীশীল সাহিত্যৰ চৰ্চাৰ ক্ষেত্ৰত, যে এটা হ'ল যে ভাষা সীমাবদ্ধ, ভাষাই সকলো কথা প্ৰকাশ কৰিব নোৱাৰে, বৰং ক'বলৈ গ'লে ভাষাই বেছিভাগ কথা প্ৰকাশ কৰিব নোৱাৰেহে। সেইকাৰণে জীৱনীতকৈ জীৱনীমূলক উপন্যাস বেছি গ্ৰহণযোগ্য হয়। ভাষাই যিখিনি প্ৰকাশ কৰিব নোৱাৰে সেইখিনিক বেছি পৰিমাণে মানুহৰ মনলৈ আনি দিয়াৰ কাৰণেই সৃজনীমূলক সাহিত্যৰ সৃষ্টি। দ্বিতীয় কথাটো হ'ল যে পৰিচিত বস্তুক অপৰিচিত ৰূপত যেতিয়া দাঙি ধৰা হ'ব, সেইটোৱে বেছি আমাক মানে আকৰ্ষণ কৰে। মই জ্যোৎস্নাৰ জিতাস পঢ়িছোঁ। জ্যোৎস্নাৰ জিতাস নামৰ অৰুৱ পতংগীয়া কলিতা বাইদেউৰ যিখন উপন্যাস, এই উপন্যাসখন লেখা হৈছে দুৰ্গী ভূমিজ নামৰ এগৰাকী বাস্তৱ জীৱনৰ মহিলাৰ বিষয়ে। কিন্তু লিখোঁতে তেওঁ এনেকৈ লিখিছে যে এই সদায় দেখি থকা বা একেবাৰে পৰিচিত এগৰাকী মহিলা, তেনেকুৱা মহিলা হয়তো ইতিহাসত আৰু আছে, কিন্তু সেই মহিলাগৰাকীক এনেকৈ দাঙি ধৰা হৈছে যে গোটেই কথাবিলাক নতুন নতুন হৈ পৰিছে, গোটেই কথাবিলাক সদায় দেখি থকা কথা যেন লাগি থকা নাই। এইটোৱে হ'ল সৃজনীশীল লেখকৰ বাহাদুৰি, আৰু সেই কথাটোৱে আমি মনত ৰাখিব লাগিব যেতিয়া আমি সৃজনীশীল সাহিত্য চৰ্চা কৰোঁ। মই বহুত কথাই ক'লোঁ, প্ৰায় এঘণ্টা কথা ক'লোঁ। মই চাইছোঁ, ঘড়ীটো চাই আছোঁ। আজি মই ভাবিছোঁ যে মই যিমান যি নহওক, যিমানে আৱেগিক হৈ নগ'লেও মই এঘণ্টাতকৈ পাৰ নকৰোঁ। মই ভাবিছোঁ যে মই 40 মিনিটত পাৰিলে শেষ কৰিম, নোৱাৰিলে এঘণ্টাতকৈ কিন্তু বেছি পাৰ নকৰোঁ। মই এইখিনি ক'লোঁ, এইখিনি কৈ যদি কাৰোবাৰ কিবা উপকাৰ হৈছেতো ভালেই কথা, যদি উপকাৰ নহ'লো, আৰু যদি আকৌ লাভেই নহ'ল বুলি ধৰা হয়, যে কোনেও আকৌ লাভেই নাপালে, বিৰিঞ্চি কুমাৰ দাসে এনেই কিবা কিবি বকি গ'ল, তথাপিও মোৰ বৰ আক্ষেপ নাই। এইকাৰণে আক্ষেপ নাই যে BHB কলেজত আহি মই ভাল পাওঁ, এই কোঠাটোতে কিমান মিটিং চিটিং কৰিছোঁ, এই মানুহ কেইজনক কিমান লগ পাই থাকোঁ, এই সকলোকে। ছাত্ৰখিনিহে কেৱল মোৰ কাৰণে নতুন, বা মইহে ছাত্ৰখিনিৰ কাৰণে নতুন। BHB কলেজ মোৰ দ্বিতীয়খন কলেজৰ নিচিনা, ইয়াত আহিয়ে থাকিম, আকৌ আহিম হয়তো ভৱিষ্যতে আৰু যদি দেখাহঁতে মাতে। এইখিনি কৈ মই সকলোৰে পৰা বিদায় লৈছোঁ। ধন্যবাদ আৰু নমস্কাৰ।